ইহঁতৰ ইমান ধুনীয়াকৈ জলকীয়া লাগিছে। আমিতো খুদি জ্বালা বুলি কওঁ। আপোনালোকৰ ফালে কি কয় জনাব। কেইটামান ছিঙি লৈ যাওঁ ৰ। খাব খুব ভাল লাগে। একেলগে মই 2-3টা খাব পাৰোঁ জলকীয়া। ইমান ধুনীয়াকৈ লাগিছে, কিন্তু ইমান বেছি ফল নাই, কিন্তু পাতো বেছি নাই, ৰঙা পৰিছে পানীৰ অভাৱত। এইবিধ জলকীয়াৰ সোৱাদটো বেলেগ, ভোট জলকীয়াৰ বেলেগ, প্ৰত্যেকটো জলকীয়াৰে বেলেগ বেলেগ সোৱাদ। খাব চব জলকীয়াই ভালে লাগে। খালি মই যে বগা বগা জলকীয়াটো আছে সেইটো ইমান এটা ভাল নাপাওঁ, কিন্তু এইবোৰ ভালে লাগে মোৰ। বগা জলকীয়াটো খালে পেট পুৰে, আৰু এটা যে হালধীয়া নিচিনা আছে সেইটো খালেও খুব পেট পুৰে। কিন্তু এইটো জলকীয়া যিমান খালেও মানে ক্ষতি নকৰে, সেইকাৰণে খাবলৈ ভাল। আজিকালি এইটো জলকীয়া বেছি নহয়ে, য'ত হয় কিন্তু বেছি নহয়। ইমান ৰুইছিলোঁ আগতে ঘৰত থাকোঁতেও, নহৈছিলে আমাৰ। এনেই দুপৰীয়া খাবৰ কাৰণে কেইটামান লৈ যাওঁ। জাল খাব ভাল হৈছে কেইটা জলকীয়া দি। ধুনীয়াকৈ ভেদাইলতা, কচু এনেকৈ দি জাল খাব খুব ধুনীয়া হৈছে। খাবই মন যায় ক'লে।